হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনাৰ চৰকাৰী ঘৰৰ এপ্লাই প্ৰক্ৰিয়ালৈ বহুত বিসংগতি হৈ আছে। বহুত ধৰণৰ আপোনাৰ ইউটিউবাৰে মিছা মতামত দি আপোনালোকক এনেকুৱা ধৰণৰ উৰা বাতৰি আপোনালোকক প্ৰদান কৰে। তাৰ ফলত আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ যায়, কিন্তু চৰকাৰীভাৱে কোনো ধৰণে এনেকুৱা অফিচিয়েল ৱেবছাইট মুকলি কৰি দিয়া নাই। যিহেতু আপোনাৰ মানুহে কোৱা মতে মই এবাৰ নিজে ট্ৰাই মাৰি চাইছিলোঁ। এতিয়া আপোনালোকক লাইভ মই এটা এক্সাম্পল দেখুৱাই দিম। এপ্লাই এতিয়া কৰিলে নহয়, সেইটো আপোনাৰ এটা ৰেজিষ্টাৰ মানে আপোনালোকৰ এটা উজাহাৰ দিবলৈ কয়, কিন্তু উজাহাৰটো এতিয়া বৰ্তমানলৈকে দেখা যায় লোৱা হোৱা নাই। আপোনাৰ এপ্লাই কৰিলে দেখা যায় আপোনাৰ জেগা পাই ৰিজেক্ট হৈ আহে ফৰ্মবিলাক। যিহেতু এইবিলাক ফৰ্ম এতিয়ালৈকে ৰিজেক্ট হৈ দেখা গৈছে, সেইকাৰণে আপোনালোকে কোনো ধৰণৰ এতিয়ালৈকে এইবিলাক ফৰ্ম এপ্লাই নকৰিব। যেতিয়া এইবিলাক ফৰ্ম ৰিয়েলত আহিব তেতিয়া মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাম। যিহেতু মই দুটামান নিজেই এপ্লাই কৰিছিলোঁ, এইকেইটা কোনো ধৰণৰ আপোনাৰ ফলাফল দেখা নাই আৰু জেগাৰ পৰা আপোনাৰ কেছটো ক্ল'জ কৰি দিয়ে আৰু এই ধৰণে এটা মেছেজ পপ আপ দেখুৱায়। আপোনালোকে ভালদৰে ভিডিঅ'টো প'জ কৰি পঢ়ি চাব পাৰে। যিহেতু এয়া কাম একো হোৱা নাই, আপোনালোকে এইবিলাক মিছা বাতৰিত একো ভুল নাযাব। থেংক ইউ। এই ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। জয় হিন্দ।